বৰপেটা জিলাৰ বৰপেটা ৰোডৰ সমীপত ধূপগুৰি কলবাৰী গাঁৱত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গোপাল গোসাঁই থানত 4 দিনীয়াকৈ ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হয় বাৰ্ষিক মাঘী উৎসৱ। প্ৰতি বছৰে মাঘ মাহৰ 6 আৰু 7 তাৰিখে শ্ৰী শ্ৰী গোপাল গোসাঁই থানত গাঁৱৰ ৰাইজে মাঘী উৎসৱ উদযাপন কৰি আহিছে। মাঘী উৎসৱৰ লগত সংগতি ৰাখি পহিলা মাঘত মেজি জ্বলা, নাম কীৰ্তন, ভাগৱত পাঠৰ লগতে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰি মাঘী উৎসৱ পালন কৰা হয়। মাঘী উৎসৱৰ কাৰ্যসূচী অনুসৰি 5 মাঘৰ সন্ধিয়া নাম কীৰ্তন, ভাগৱত পাঠেৰে জাগৰণ অনুষ্ঠানৰ দ্বাৰা মাঘী উৎসৱৰ শুভাৰম্ভণি কৰা হয় আৰু 6 আৰু 7 মাঘ তাৰিখে নাম কীৰ্তন, ভাগৱত পাঠ, ভাগৱত ভ্ৰমণ, হোম যজ্ঞ, প্ৰীতিভোজ, ধৰ্মীয় আলোচনা সভা, সাংস্কৃতিক সন্ধিয়া, বঁটা বিতৰণী সভা, মঞ্চ নাট প্ৰদৰ্শনী আদি কাৰ্যসূচীৰে উদযাপন কৰে মাঘী উৎসৱ। আৰু 8 মাঘত ভাগৱত পাঠ আৰু নাম কীৰ্তনেৰে মাঘী উৎসৱৰ সামৰণি কৰে। কিন্তু এই বছৰ দেশৰ কোভিডকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বান্ধি দিয়া SOP মানি এই বছৰৰ কিছু কাৰ্যসূচী বাতিল কৰি অনুষ্টুপীয়াকৈ ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে মাঘী উৎসৱ। ধৰ্মীয় আলোচনী সভা, সাংস্কৃতিক সন্ধিয়া, বঁটা বিতৰণী সভা, মঞ্চ নাট প্ৰদৰ্শনী, প্ৰীতিভোজ আদি কাৰ্যসূচী এই বছৰৰ বাবে বাতিল কৰি ধৰ্মীয় ৰীতি নীতি নাম কীৰ্তনেৰে মাঘী উৎসৱ পালন কৰে বুলি থান পৰিচালনা সমিতিয়ে জনায়। এইবাৰৰ কাৰ্যসূচী আমাৰ 6 মাঘত 20 জানুৱাৰী 2022 ৰাতিপুৱা আমাৰ স্মৃতিতৰ্পণ হৈছিল। আমাৰ প্ৰত্যেক বছৰে হয় আৰু এইবাৰ আমি স্মৃতিতৰ্পণ কাৰ্যসূচী পালন কৰা হৈছে। তাৰপিছত ৰাতি 9 বজাৰ পৰা আমাৰ গাঁৱত ভাগৱত ভ্ৰমণ হয়। ভাগৱত ভ্ৰমণ সমূহ ৰাইজে আমাৰ ভাগৱত লৈ পেলাই পূৰা গাঁওখন পৰিদৰ্শন কৰে আৰু প্ৰত্যেক ঘৰে একচি ছাতি লগাই নামঘৰৰ এইটো পৰম্পৰা ৰক্ষা কৰে। আৰু বৰ্তমান দুপৰীয়া আমাৰ স্থানীয় মহিলাসকলৰ দ্বাৰা নাম প্ৰসংগ হয় আৰু সন্ধিয়া 6 বজাৰ পৰা আমাৰ নিমন্ত্ৰিত মহিলা দলৰ নাম প্ৰদৰ্শন চলি আছে। আজিৰ মহিলা দলৰ নাম প্ৰদৰ্শনৰ পৰা আজিৰ কাৰ্যসূচী শেষ হ'ব। অহাকালিৰ কাৰ্যসূচীত আমি ৰাতিপুৱা 9 বজাৰ পৰা ভাগৱত পাঠ যিটো হৈছে তাৰপিছত আমি হোম যজ্ঞৰ যোগাযোগ কৰি আছোঁ। হোম যজ্ঞ হোৱাৰ পিছত আবেলি সময়ত ফিৰ আমাৰ ডেকা ল'ৰাৰ নাম আছে, নিমন্ত্ৰিত ডেকা ল'ৰাবিলাকৰ, আৰু তাৰ ডেকা ল'ৰাৰ নামবিলাকৰ নাম প্ৰদৰ্শন হোৱাৰ পিছতে অহাকালিৰ কাৰ্যসূচী শেষ হ'ব। আৰু 8 মাঘত আমাৰ সামৰণি অনুষ্ঠান হিচাপে আমি সদায় পালন কৰি আছোঁ। আৰু তেতিয়া আমাৰ ভাগৱত পাঠ আৰু স্থানীয় আইসকলৰ দ্বাৰা নাম প্ৰসংগন কৰি আমাৰ এইবাৰৰ মাঘী সভাৰ কাৰ্যসূচী শেষ হ'ব। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, তৰংগ লাইভ।